মৰ্নিং বন্ধুসকল এয়া বৰমা বৰ্তা হাঁহিছে ভিডিঅ' উঠাৰ লগে লগে হাঁহিছে আয়ো মাজুন তাৰ আয়ঙে লৈ আছে আয়ঙে একদম চাইছে ছোৱালী মানুহজনী মুখখন এদি খামা মাজুন আমাৰ ধনু মাজনী গুড মৰ্নিং আৰু আমাৰ এইফালে খিৰিকীফালে দেখা দিছোঁ লিচু ফুলিছে আমাৰ এয়া দেখিছে আৰু সেই আমজোপাটো মানে অলপ চলপ ফুলিছে আৰু কিন্তু এইয়া বহুত হেৰি মূৰত মানে ক'তবা এটা দুটা ফুলিছে আৰু এয়া লিচুটো বহুত ফুলিছে দেখিছেনে গুড মৰ্নিং আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ দেই আৰু যোৱাকালি মানে পৰীক্ষা শেষ হৈ পেলাই ঘৰত আহিলোঁ তাৰপিছত আহি এয়া একদম পূৰা আয়ঙকে লৈছে মই লৈছোঁ সি লৈছে তেনেকুৱা একদম চলি আছে আকৌ তাক ল'বৰ কাৰণে একমাহ ছুটি অকণমান ডাঙৰে হৈ গ'ল তাৰপিছত আজিৰ ভিডিঅ'টো চাই থাকিব আমাৰ ভণ্টিয়ে ৰুটি বনাই আছে আপোনালোকক দেখাই দিওঁ ৰুটি বনাব এতিয়া একদম পূৰা আটা মাৰি আছে শুকান ৰুটি খাব বাবুৱে কোনোবা পুৰি খাব গতিকে বিধে বিধে হ'ব আৰু একদম মাজুন ঐ তই ভিডিঅ' দিখাংনাৰ লগে লগে যি ধুনীয়া মিনিনা হদো মাজুন খিনা লাবা বহুত কান্দিলে কান্দি এয়া শুইছে এতিয়া তাকে মাকে গা ধুইছে মই লৈ দিছোঁ মই আগত গা ধুলোঁ আজি ইয়াৰ মানে বুধবাৰ আজি বিজি আছে তাকে মানে চিন্তা কৰি আছোঁ আকৌ সন্ধিয়া হ'লে জ্বৰ হ'ব নেকি কিবা হ'ব চাগে দেখিছে মায়ে মই ঢিঙতো যাম আকৌ সোনকালে ইয়াক বিজি দি আনোগৈ তাৰপিছত আকৌ ভাত খাব লাগিব আৰু ভাত খাওঁতে সলনিকৈ আকৌ মই লৈ দিলে আকৌ তাই ভাত খাব আকৌ মই খাম এনেকৈ এতিয়া তাক খুৱাই দিওঁ আজি বিজি দিয়া খাব কান্দিব সন্ধিয়া জ্বৰ উঠিলে নে নুঠেই নে ভগৱানেহে জানে আৰু দেখিছেনে তুমটা মানছৈ সাৰে মোনবাই সাৰ পাই গ'ল উৰাম সাৰ পাই গ'ল ছোৱালীজনী আয়ো মা মানছে আয়ো বিজি দিব বুলি ক'লে যে সেইকাৰণে সাৰ পাই গৈছে এইখিনিত মানে এই তাবিজ এটা আছে যে তাবিজটো মানে মেৰিয়াই থৈ দিয়ে সেইকাৰণে চোলাটো মানে ফিটিং নহয় মানে একদম কোচ নিচিনা হৈ থাকে তাবিজটো মাকে মানে এনেকুৱা কৰি থৈ দিয়ে আয়ো মা মানছে আয়ো মা মানছৈ কেনেকৈ কাপোৰটো একদম হেৰি লাঠিয়াই দিছে লাট মাৰো এলাই নोंनि বন্ধু এলাই মইনাক বিজি দিব গ'লোঁ চাব চেণ্টাৰত তাৰ পৰা আহি চিধা আমি আকৌ টমটম পালোঁ টমটমত উঠি আমি ঢিং বজাৰত আহিছোঁ মায়ে ময়ে মাৰ বেংকত কাম আছে আৰু বজাৰ অলপ কৰিম বুলি ভাবিছোঁ আজি বুধবাৰ
যিহেতুকে বহুত ফুল ওলায় ফুল কিনিম বুলি ভাবিছোঁ আজি এতিয়া আকৌ অহা সময়ত ঘৰৰ গাড়ীখন আমাৰ মালিকে লৈ আহিছে তাৰপিছত আহি পেলাই আমাক আকৌ এয়া তেল ডিপুত ৰাখি থৈ পেলাই ক'ত গ'ল কিবা কথা আছে বুলি কথা পাতিব তেল ডিপুৰ মালিকৰ লগত কথা আছে বুলি কথা পাতিব গ'ল আমি দুইজনে গৰমত মানে আধা মৰা ৰৈ বহি আছোঁ মানে গাড়ী আনিলে ভালেও হ'ল ফুল গছ কেইজোপামান লৈছিলোঁ গতিকে নিজৰ গাড়ীত গ'লে মানে আৰামত যাব এতিয়া গৈ সন্ধিয়া হ'ল আমাৰ আজি টিকলি মাইনাজনী বিজিত 3টা দিছিলে এটা বুলি কৈছিলে বিজিটো 3টা বিজিত একদম পুৰা কান্দিছে দিনটো আজি কেনেকৈ গ'ল গমেই নাপাওঁ দিনত বহুত কান্দিছে এতিয়া অলপ শুইছে আৰাম হৈছে এতিয়া মই আছোঁ পাকঘৰত আৰু আমাৰ মায়ে বনাই আছে একদম ৰঙালাও আৰু লোকেল মুৰ্গী আপোনালোকক দেখাই দিম বুলি ভাবিছে কিন্তু আন্ধাৰ এইফালে মই বনাম বেলেগ এটা কিবা লাও মানে সেইটো আৰু লাও অলপ ভাজিম মস্তি খানা আৰু ঘৰৰে লোকেল মুৰ্গী আছিলে ৰঙালাও দি মানে আমাৰ এই লাইটটো মানে ইমান পোহৰ নহয় সেইকাৰণে এইটো মানে চব্জিটো কিবা নিচিনা অকণমান ইমান ভাল দেখা নাই সেইটো লাইটটো মানে একদম পাৱাৰ নাই দেখিছে একদম পাৱাৰ নাই লাইটটো ওহ গৰম হৈ গৈছে এইফালে Apa ngurus ya nua? Mazun ini ayah jada mazun Ayo ma mata deh boleh? Ham gende. Ham gende. Karena deh. Badan saya kan nomor mai cuma lu betul. Du bantu lo ini. Wih bantu lo ini. Mabab বহুত কান্দাৰ পিছত অলপ যেনে তেনে মাকে খুৱাব পাৰিছে যেনে তেনে আজি ৰাতিটো গুচি গ'লে আৰু 24 ঘণ্টা মূৰতহে বিষটো শেষ হয় গতিকে আপোনালোকক বাই বাই দেই